Hi guys, এখানে হয়েছে কৃষ্ণ ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল স্যান্ডি ব্লগস আপনার যাম আমি এগুলো হচ্ছে মামাক চাব গৈ আছো আৰু ক'ত গৈ আছো চব কৈ আছো আহক ফাইনেলি ওলালো আমি যাব আৰু যাই আছো চাই থাকক গেটখনটো খুলিব লাগিছে এতিয়া আমি গৈ আছো বাটেদি আৰু চব এলা তাহলে আমি আৰম্ভ কৰং গাড়ী পাম না গাড়ীটো পিছমতে পাবা লাগে হলে বেৰে বেৰে যাব লাগিব না বেৰে যাব লগা হলে আমাৰ 12 বজাতে ফুট হ'ব না কি ৰাইজ যাব চেষ্টা আমাৰ লাকে ভাল এই ৰাস্তাতে আজি পিলপিলি পালো পিলিখান চ এই উঠিলং এই বাছত দুবাৰ পিলপিলি খান পালো চ তালে পিলপিলি চিন্তি কি দক আৰম্ভ কৰো যাত্ৰা আৰম্ভ ৰ আৰু আমাৰ মানে গাড়ীত যাবৰ কাৰণে পইচা নাই তাৰ কাৰণে ওই মানে পইচাকো আনবা গেল আৰু পইচাকো আনা হলে এলা আমাৰ গাড়ীত যোৱা ভাড়াকো ওই আহি পাল আৰু চ তাহলে যাং আমি আৰু এতিয়া গৈ আছো পিলপিলি এই আমি যাই আছং পিলপিলিত ঠাকাৰা ঠেকৰি খায়া খায়া বিশেষে এ উল্টা পিলপিলি খান এই ঘাট কিলা যাও এইখানে হল মামাৰ হেলিকপ্টাৰ খান এলা আমি যাই আছং মিটিঙত মিটিংতে কত দূৰ এইটো এই রাম বৃন্দাবন থিয়েটার খানকে দেখুন চাওয়া পালং হয় সব মিটিং এর বাদ করে বৃন্দাবন থিয়েটার খানকে চাই যাং এই এতিয়া মামাক চাব গৈ আছো আৰু বক্সটো পিন্ধি ললো মানে চৰ্দি হৈছে তো অলপ গৈ আছো চাওক ৰাস্তাটো চাওক এইটো হ'ল মামাৰ মানে চাওক এইটো মামাৰ কে ইফাল দিও মামা আৰু ওপৰতো মামাৰ আৰু মামাৰ মিটিং গ'বলৈ অলপমান আগত চ তালে অল্প বেৰে যাব লাগিব মানে গাড়ী গিলা ইফালে ভিতৰৰ ফালে আনবা নেদে মানে উপায় নাই আৰু বহুত দূৰ বেৰে আহিলং আহি এলা যাই আছো পাৱাই পালং এই কোণাটো দি ঘূৰিব লাগিব আমি সোমালং আৰু এইফালে ঢোল চোল চব লৈ আহিছে এতিয়া গৈ আছো লাইন হৈ চাওক না কেনেকা মানুহ দেখিছে ছাত্ৰ ছাত্ৰীসকল বিলাকৰ লগত লাইন হৈ আমি এতিয়া গৈ আছো আৰু চাওক না কি গৰম আৰু গৰম খানত মই কি পিন্ধি আহিছো ভিতৰত এই ফাকন দি আছে আৰু মামা এতিয়া উঠা নাই উঠা কিনিও দেখাম আপোনালোকক চাওক নাই কেনেকা ভিৰ আৰু কেনেকা মানুহ হৈছে আচৰিত ভাবিব এই আমাৰ মামা উঠি ভাষণ দিবলৈ মজা লাগিছে মামা সকলো ভালে আছে এবাৰ মামাক চোৱা হ'ল চ তাহলে যাং আৰু না কি কৈছে যায় কি কৈছ চ তাহলে আমাৰ বঙাইগাঁৱত এম এল এ ওলাইছে মাননীয় শ্ৰীযুত ফণী ফুকন চৌধুৰী এই ডাঙৰীয়া চাওক ইয়াতে আছে মাননীয় শ্ৰীযুত কালি দি আমি সম্পূৰ্ণ প্ৰস্তুতি সহকাৰে আমি এই আঁচনিবিলাকৰ কাম আৰম্ভ কৰিম এই আমাৰ হল এলা আমি ওলালং গেটৰ পৰা এলা যাই আছং চ মানে ডাইলগ গগলং আৰু দাদি কুহুৰি আমি ওলালং আৰু এতিয়া মানে মিটিং চেছ ভাল চাওক না একদম খালি কালা মানুহ দেখা পাং আৰু কালা মাথা দেখা পাং আৰু এতিয়া আমি ইয়াতে জিৰে আছো মানে নয়নের মাৰ কাৰণে জিৰে আছো একবাৰ ফোন কৰিল ৰ এতে আছং একবাৰ কৈ পেলাই সেই লাংকাপুৰীত আছং একবাৰ ফোন মালং ৰাইছ বাছৰতে হেংকে কি কৰিছে এ ৰাম মানুহ দেখোন চাওক তো চাওক এই এতিয়া গাড়ীয়ে মটৰে মানুহে বহু মিক্স হৈছে গোটেই চাওক ৰাইজ চাওক ইনকা মানুহ আৰু গাড়ী এইখন গাড়ী লৈ যায় আৰু পাৰে ঘৰতহে যাব লাগে খালি দে আৰু এই গাইছ আজি আমাৰ গাড়ীখন বিচাৰতে অলপ দেৰি হ'ল কোন দিয়া বা আছে পাত্তাই নাপালোঁ তাৰ কাৰণে মানে হ'ল পইচা বেৰিয়ে যাব লাগিব পিলপিলি জিৰাং ৰ আহাতে তো পিলপিলিতে আছো ফাইনেলি শংকৰদেৱৰ শংখ এইটো আহাতে দেখা পালোঁ আৰু একবাৰ দেখাইছোঁ গেটটো চাওক এইটোৱে হ'ল শংকৰদেৱৰ শংখ আৰু এতিয়া আমি এই বৰ্তমান মামা আহি আছে চাওক ফুটপাথ গিলা ৰাস্তা গিলাত কেনেকা গাড়ী মানুহ সেইকাৰণে পুলিচৰ গাড়ীবিলাক চাইড কৰি দি আছে এতিয়া দেখাই আছোঁ মামা আহাবিলাক চ তাহলে চাই থাকক ভিডিঅ'টো বা আজি কাৰোবাৰ কিবা আছে কেনেকৈ চাওক না পুলিচৰ গাড়ীবিলাক কেনেকৈ চাইড কৰি দি আছে বা আচৰিত কিন্তু ইফালে যে মামা আহিছে আমি গমেই নাপাওঁ চ তালে মিটিংখন এতিয়াতে আৰম্ভ কৰোঁ
গাড়ী ইটো আহি আছে ইডিয়া এখন মামাতে খুন্দি লাগিব মামাক যদি আছো আমি হাই দিবা জুম কৰিয়া ৰেডি কিন্তু মামা এইগিলা শিকাই নাপাওঁ চাওক না পুলিচৰ গাড়ীগিলা দিছে এই মামা এইটো নহয় এই মামা গেল এই উঠিলোঁ আমি পিলপিলিত এতিয়া ঘৰত যাই আছোঁ আৰু এইগতে হ'ল মামাৰ হেলিকপ্টাৰখন মামা এলা যোৱা নাই মামা অলপমান ক'ৰবাত ব্যস্ত কামত গ'ল এলা হেলিকপ্টাৰখন বাই দিয়া আমি যাওঁ বাই আজিৰ কাৰণে সামৰি লওঁ আৰু তই দেখি মাস্কখন পিন্ধিয়া লৈছোঁ খোলেক Mama,